নমস্কাৰ। মেট্ৰিক পৰীক্ষাৰ দিন সমাগত হৈ আহিছে, সেইবাবে আপোনালোকৰ বাবে কেইটামান আছামিজ কমন এছে দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম, মোৰ প্ৰিয় সাহিত্যিক, মোৰ প্ৰিয় গ্ৰন্থ ক'ভিড-19, মোৰ জীৱনৰ লক্ষ্য, পৰিৱেশ প্ৰদূষণ, ছাত্ৰৰ কৰ্তব্য আৰু চন্দ্ৰযান-3। এইখন 7খন আপোনালোকক দিলোঁ। আৰু মহাবাহু ব্ৰহ্মপুত্ৰ, বিজ্ঞান প্ৰযুক্তিৰ অৱদান, ছাত্ৰ জীৱনত মোবাইল ফোনৰ অৱদান, নিবনুৱা সমস্যা, জনসংখ্যা বিস্ফোৰণ আৰু ভাৰত, দূৰদৰ্শন। আচলতে দূৰদৰ্শনটো আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হৈ যায়। প্ৰতিখন ৰচনা 8 মাৰ্ককৈ থাকিব আপোনালোকৰ বাবে। এতিয়া আহিছোঁ ইংৰাজী এছে, ইংৰাজী ৰচনালৈ। প্ৰথম, ডিচিপ্লিন, মাই ফেভাৰিট বুক, ফিজিকেল এক্সাৰচাইজ, মাই ফেভাৰিট হবি, মাই ফেভাৰিট গেম, ভিজিট এ হিষ্টৰিকেল প্লেচ, প্লট ইন আছাম। আৰু আপোনালোকৰ ফিজিকেল এক্সাৰচাইজ, চায়েন্স ইন ডেইলি লাইফ, প্লট ইন আছাম, ইয়'ৰ এইম ইন লাইফ। আচলতে ইয়'ৰ এইম ইন লাইফ আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হৈ যায়। আপোনালোকে পৰীক্ষাৰ আগত এইকেইটা ভালদৰে চাই যাব।